নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আহক। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, গুৱাহাটীৰ দীঘলী পুখুৰীটো কোনে খুন্দুৱাইছিল? অপশ্যন কেইটা হৈছে এ সম্বৰাসুৰ, বি ৰত্নাসুৰ, চি নৰকাসুৰ, ডি ভগদত্ত। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভগদত্ত। বন্ধুসকল, গুৱাহাটীৰ দীঘলী পুখুৰীটো ভগদত্তই খন্দাইছিল। নেক্সট কুৱেশ্যনটো হৈছে, কাৰ অনুৰোধত শংকৰদেৱে ৰাম বিজয় নাটকখন লিখিছিল? অপশ্যন কেইটা হৈছে এ চিলাৰায়, বি ৰঘুনাৰায়ণ, চি নৰনাৰায়ণ, ডি বিশ্বসিংহ। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিলাৰায়। বন্ধুসকল, চিলাৰায়ৰ অনুৰোধত শংকৰদেৱে ৰাম বিজয় নাটকখন লিখিছিল। নেক্সট কুৱেশ্যনটো হৈছে, বিভিন্ন উৎসৰ পৰা পোৱা সম্ভেদ মৰ্মে কোনজন ৰজাই প্ৰাচীন অসম তথা কামৰূপত প্ৰথম ৰাজত্ব কৰিছিল? অপশ্যন কেইটা হৈছে এ মহীৰংগ দানৱ, বি ৰত্নাসুৰ, চি নৰকাসুৰ, ডি সম্বৰাসুৰ। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহীৰংগ দানৱ। নেক্সট কুৱেশ্যনটো হৈছে, অসমৰ বিক্ৰমাদিত্য কোন? অপশ্যন কেইটা হৈছে এ স্বৰ্গদেউ প্ৰতাপ সিংহ, বি কোচ ৰজা নৰনাৰায়ণ, চি স্বৰ্গদেউ প্ৰমত্ত সিংহ, ডি চুহুটমুং। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কোচ ৰজা নৰনাৰায়ণ। বন্ধুসকল, অসমৰ বিক্ৰমাদিত্য হৈছে কোচ ৰজা নৰনাৰায়ণ। নেক্সট কুৱেশ্যনটো হৈছে, জয়ন্তীয়া ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? অপশ্যন কেইটা হৈছে এ প্ৰতাপ ৰায়, বি ৰামসিংহ, চি বৰগোহাঁই, ডি পৰ্বত ৰায়। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পৰ্বত ৰায়। বন্ধুসকল, জয়ন্তীয়া ৰাজ্যৰ প্ৰতিষ্ঠাতা হৈছে পৰ্বত ৰায়। নেক্সট কুৱেশ্যনটো হৈছে, কোন ঠাইত পোনপ্ৰথমে ৰজা বীৰপালে চুতীয়া ৰাজ্য স্থাপন কৰিছিল? অপশ্যন কেইটা হৈছে এ মাৰ্ঘেৰিটা, বি ডিব্ৰুগড়, চি তিনিচুকীয়া, ডি শদিয়া। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শদিয়া। বন্ধুসকল, পোনপ্ৰথমে ৰজা বীৰপালে চুতীয়া ৰাজ্য শদিয়াত স্থাপন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, ভগদত্তই কিমান খ্ৰীষ্টপূৰ্বত কামৰূপত ৰাজত্ব কৰিছিল? অপশ্যন কেইটা হৈছে এ খ্ৰীষ্টপূৰ্ব 1550, বি খ্ৰীষ্টপূৰ্ব 1500, চি খ্ৰীষ্টপূৰ্ব 1450, ডি খ্ৰীষ্টপূৰ্ব 1400। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি খ্ৰীষ্টপূৰ্ব 1450। বন্ধুসকল, ভগদত্তই 1450